যোৱা কেইদিনমানৰ পৰা BTC অঞ্চলত যি ইলেকশ্যন লৈ এটা মানে অশান্তিকৰ পৰিৱেশ, এই অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰা আমাৰ UPPL দলৰে কামাল আজাদ ডাঙৰীয়া আৰু আমাৰ মুজিব আলী ডাঙৰীয়া তেখেতৰ সতীৰ্থ 2-4জন লগত লৈ BTC অঞ্চলত যি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আচলতে তেখেতসকলে ৰাইজৰ মাজত BTC অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত এটা বিবাদ সৃষ্টি কৰিবহে তেখেতসকলে বিচাৰিছে। তাৰ কাৰণ কামাল আজাদ ডাঙৰীয়া আৰু মুজিব আলী ডাঙৰীয়া যিটো মানে সংবাদ মাধ্যমৰ জৰিয়তে যিটো বাইট দিছে, যিখিনি কমেণ্ট তেখেতসকলে ৰাখিছে, প্ৰথম কথাটোই কৈছে যে কামাল আজাদ ডাঙৰীয়াই কৈছে 1 লাখ মানুহক মানে BTC প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। আচলতে এই কথাবিলাক সম্পূৰ্ণ ভুৱা। মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইটো হৈছে জাজমেণ্ট কপি। এই জাজমেণ্ট কপি আপোনালোকে ফটো মাৰি ল'ব পাৰে, ইয়াৰ কপি আপোনালোকে পাই যাব। আচল ৰহস্যটো কি আছে? আচলতে ৰাজনৈতিকভাৱে কিছুমান ব্যক্তিয়ে মুনাফা আদায় কৰাৰ স্বাৰ্থত এই ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু ৰাইজৰ মাজত এটা ভুল মেছেজ দিব বিচাৰিছে। এইটো হৈছে দ্বিতীয় গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ হাইকোৰ্টৰ জাজমেণ্ট। ইয়াত স্পষ্টভাৱে মানে মেনশ্যন কৰা আছে 300 বিঘা মাটি। এই 300 বিঘা মাটিৰ ইয়াত গুৱাহাটী হাইকোৰ্টৰ আৰু এটা জাজমেণ্ট কপি আছে। ইয়াত গোটেইখিনি বেনিফিচিয়াৰী, কোনবিলাক বেনিফিচিয়াৰীয়ে ইভিকশ্যন নোটিছ পাব ইয়াত মেনশ্যন আছে। গতিকে অলৰেডি 226টা ফেমিলিয়ে ইভিকশ্যন নোটিছ পাইছে আৰু অল BTCত এইটো হৈছে অসম চৰকাৰৰ ৰাজহ পত্ৰ। এই ৰাজহ পত্ৰত গোটেইখিনি বস্তু ইয়াত মেনশ্যন আছে। চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ গোটেইখিনি জিলা ইয়াত মেনশ্যন আছে। আপোনালোকে কপিখিনি পাই যাব। দ্বিতীয় কথা হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC অঞ্চলত যিখিনি মানুহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে, সেই জাগাত গৈ পেলাই তেখেতৰ যিটো মানে বৰ্তমানৰ পলিটিক্স ৰাজনীতি, তেখেতে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। তাৰ কাৰণ এই কপিটো দেখিছে, ইয়াত 17,407টা ফেমিলি ইয়াত মেনশ্যন কৰা আছে আৰু এই কপিটো দিছে 8 নৱেম্বৰ 2019 তাৰিখে BTC প্ৰশাসনৰ ফালৰ পৰা। আৰু ইয়াত মেনশ্যন কৰা আছে, তেখেতে এটা কথা বাৰ বাৰ কৈ আছে, হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াই বা আমাৰ এই UPPL দলৰ একাংশ নেতাই ৰাজনৈতিক পাকচক্ৰত পৰিয়ে কিবা কৈ আছে না কোনটো ধাৰণত কৈ আছে মই ধৰিব পৰা নাই। যদিহে BTCৰ সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি প্ৰাক্তন চিফ, তেখেতে প্ৰত্যেকটো জেগাত গৈ এটা বাক্য কৈ আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত BTC অঞ্চলত বসবাস কৰা কোনো এজন মানুহে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যিদিনা ইলেকশ্যন হ'ব পিছদিনা ঘৰ বনাই দিম। প্ৰথম কাউণ্টাৰটো মই দিছোঁ, তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যিখিনি জেগাত আজিলৈকে BPF চৰকাৰৰ টাইমত হওক বা বৰ্তমান চৰকাৰৰ টাইমত হওক, আজি তাৰিখলৈকে যদি 2-1খন জেগাত ক'ৰবাত উচ্ছেদ হৈছেও, কোনো এখন সংবাদ মাধ্যম বা কোনো এজন লিডাৰে আজিৰ তাৰিখত তথ্য সহকাৰে দেখাব নোৱাৰিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইলেকশ্যন হোৱাৰ পিছত সেই জেগাত উপস্থিত হৈছে। আৰু যদিহে তেখেতৰ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ হৈ ইমান দৰদী আছিল, তেতিয়াহ'লে এই যে 17,407টা ফেমিলি যিটো শপতনামা গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে দাখিল কৰিছে, ইয়াত কিন্তু ৰুল এণ্ড ৰেগুলেশ্যনটো মেনশ্যন কৰিছে 1886 অৰ্থাৎ 1948। 1947 ডিচেম্বৰ মাহৰ 25 তাৰিখে বেল এণ্ড ব্লক যিটো এমেণ্ডমেণ্ট আনিছিল আৰু কাৰ্যকৰী কৰিছিল 1948ৰ 26 জুলাই তাৰিখে গোপীনাথ বৰদলৈ ডাঙৰীয়া। অসম চৰকাৰৰ শ্বেতপত্ৰ ইয়াত আছে, 2019 চনৰ শ্বেতপত্ৰ ইয়াত আছে, BTC প্ৰশাসনে দিয়া সেই গোটেইখিনি এভিডেঞ্চ ইয়াত আছে, আপোনালোকে পাই যাব। দ্বিতীয় কথাটো হৈছে তেখেতে যিটো 1 লাখ ফেমিলিৰ কথা কৈছে আৰু 5 লাখ টোটেল ফেমিলি BTCত মানে উচ্ছেদ হ'ব বুলি কৈছে, আচলতে এই ভুৱা প্ৰচাৰবিলাক কৰিব নাপায়। মই স্পষ্টভাৱে ইয়াত সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান সেইটোও আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ৰায়দান সেইটোও আছে, আগৰ BTC প্ৰশাসনে দিয়া কপিখিনিও ইয়াত আছে। ইয়াত স্পষ্টভাৱে উল্লেখ আছে। আৰু আমাৰ যিটো বৰ্তমানৰ UPPL গভৰ্ণমেণ্ট
প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, আমাৰ চৰকাৰৰ ইলেকশ্যন পলিচি আমাৰ নাই। কিন্তু এই বস্তুটো হৈছে সুকীয়া, যিহেতু আগৰ চৰকাৰে এফিডেভিট এটা দিছে কোৰ্টত, গতিকে সেই মানে এফিডেভিটৰ ভিত্তিত কিবা এটা ৰায় ওলাই আহিছে। 226টা ফেমিলিক ইতিমধ্যে হাইকোৰ্টৰ নিৰ্দেশ অনুযায়ী ইভিকশ্যন নোটিছ তেখেতসকলে পাইছে। গতিকে মই ভাবোঁ ইয়াৰ বাহিৰে যে দ্বিতীয় কিবা ইভিকশ্যন হ'ব, কিবা হ'ব, মোৰ বিশ্বাস কিন্তু হোৱা নাই। গতিকে এই 226টা ফেমিলি আপুনি যদি আজিৰ তাৰিখত নৈ কৰিব বিচাৰে, হাইকোৰ্টৰ ৰায় নৈ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে যোৱা 24 তাৰিখে তেখেতসকলৰ যিটো বাৰ্ডিক ওলাইছে তাত স্পষ্টভাৱে এটা কথা কৈছে চিফ জাষ্টিছ ডাঙৰীয়াই, যে অহা 24 তাৰিখত অহা 7 তাৰিখৰ আগত BTC প্ৰশাসন আৰু ষ্টেট প্ৰশাসনে ইয়াৰ এটা শপতনামা দাখিল কৰিব লাগিব। তো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে BTC অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণৰ পক্ষত আছে। 35 লাখ জনসাধাৰণক লৈ তেখেতে কাম কাজ কৰি আছে আৰু অনাগত দিনত কাম কাজ কৰি থাকিব। ৰাইজৰ মাজত একাংশ আমাৰ দলৰ লিডাৰে মই আহ্বান জনাম তেখেতসকলক, আচলতে ভিতৰুৱাভাৱে মুখেদি কোৱা কথা আৰু কাগজে কলমে কি আছে এই বস্তুখিনি চাই লওক। আৰু BTC অঞ্চলৰ মই সংখ্যালঘু ৰাইজৰ লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম, এই লিডাৰসকলৰ মানে ভুল প্ৰচাৰত যাতে আপোনালোকে মানে বেলেগ পন্থা নলয়। আৰু তেখেতসকলৰ যিটো উদ্দেশ্য নিশ্চয় আমাৰ BTC অঞ্চলৰ ৰাইজে ইতিমধ্যে গম পাব বাকী নাই। গতিকে এই ইভিকশ্যন লৈ মই BTC অঞ্চলত প্ৰত্যেকটা ৰাইজক, প্ৰত্যেক দল সংগঠন লগতে আমাৰ বিশেষকৈ সংখ্যালঘু ৰাইজ আৰু নেতাকৰ্মীসকলক এটাই আহ্বান জনাম যে এই ইভিকশ্যন মেটাৰটো লৈ যাতে কোনো ধৰণৰ ভুল মেছেজ ৰাইজৰ মাজত নিদিয়ে। আৰু ইয়াত স্পষ্টভাৱে ইয়াত মই গোটেইখিনি বস্তু মানে উপস্থাপন কৰিছোঁ। 226টা ফেমিলিয়ে যি ইভিকশ্যন নোটিছ পাইছে তাৰ ভিতৰত আইনগতভাৱে যদি বনাফাইড চিটিজেন হয়, তাত যিটো কাট অফ ডেট ধৰা হৈছে, এই ডেটৰ আগত যদি বনাফাইড চিটিজেন হয়, অৰ্থাৎ সেই অঞ্চলত বসবাস কৰা 2003 10 ফেব্ৰুৱাৰীৰ কথাই কওক, আৰু বেল এণ্ড ব্লকৰ যিটো আইন আছে, ফৰেষ্ট এক্টৰ যিটো আইন আছে, এই গোটেইখিনি সাঙুৰি যিহেতু উচ্চতম ন্যায়ালয়ৰ এটা ৰায়, সেই ৰায়টো আজিৰ তাৰিখত BTC প্ৰশাসনে খণ্ডন কৰিব নোৱাৰে। গতিকে সেই ৰায়ৰ ওপৰত আমি ভিত্তি কৰি আমি আশাবাদী হৈ আছোঁ যে উচ্চতম ন্যায়ালয়ৰ যিটো পৰৱৰ্তী ৰায় আহিব তাত নিশ্চয় এটা ভাল মানে ৰায় আহিব আৰু ৰাইজৰ পক্ষত ৰায় আহিব। কোনো এজন মানুহ ভয় ভীতিগ্ৰস্ত হ'ব নালাগে, এই লিডাৰসকলৰ কথাত কোনেও যাতে মিছগাইড হ'ব নালাগে। কাৰণ চাওক, মই প্ৰথমৰ পৰা আজিৰ তাৰিখলৈকে দেখি আহিছোঁ যিসকল নেতাই আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু EPPL দলৰেই হওক, BPF দলৰেই হওক, যিসকল সংখ্যালঘু নেতা আছে, গোটেইখিনি নেতাই আজিৰ তাৰিখত মাইনৰিটি যিখিনি জনসাধাৰণ আছে তেখেতসকলক পণবন্দী কৰিহে ৰাজনীতি কৰিব বিচাৰিছে। গতিকে ইয়াৰ বাহিৰে তেওঁলোকৰ কোনো উদ্দেশ্য নাই। শেষত মই BTC অঞ্চলৰ মাইনৰিটি লিডাৰ, মাইনৰিটি ৰাইজক এটাই আহ্বান জনাম যে আমাৰ EPPL দলৰ যিখিনি লিডাৰ EPPL দলৰ বিপক্ষে গৈ আইনৰ বিপক্ষে তেখেতসকলে কামাল আজাদ ডাঙৰীয়া, মুজিব আলী ডাঙৰীয়াই কালিৰ তাৰিখত আৰু তেখেতসকলৰ লগত যিখিনি ব্যক্তি আছে তেখেতসকলে যদি এই ইভিকশ্যন বিষয়টো লৈ তেখেতসকলে যদি আইনী কিবা ব্যৱস্থা লয়, EPPL দল হিচাপে পূৰ্ণ সমৰ্থন সহযোগ তেখেতসকলৰ লগত আমাৰ থাকিব। আইনী ব্যৱস্থাত আইনৰ ঊৰ্ধত কোনেও নহয়, আইন সকলোৰে বাবে সমান। যদি আপোনালোকে ৰাইজৰ পক্ষত কিবা এটা কৰিবই বিচাৰিছে, নিশ্চয়কৈ আইনী প্ৰক্ৰিয়াত আপোনালোকে আগবাঢ়ক, তাত সহযোগ থাকিব। গতিকে এইখিনি মই BTC অঞ্চলৰ ৰাইজৰ লগতে কামাল আজাদ ডাঙৰীয়া আৰু মুজিব আলী ডাঙৰীয়া আৰু লগত যিখিনি তেখেতসকলৰ লগত থকা আমাৰ দলীয় নেতাকৰ্মী আছে তেখেতসকলক অনুৰোধ জনাইছোঁ। তাৰ লগতে যি দুইজন নেতাই যোৱা সপ্তাহত মানে এটা প্ৰেছ মিট ওলাইছে, আমাৰ শ্বাহজাহান আলী ডাঙৰীয়া আৰু মইনুল হক ডাঙৰীয়া দলৰ বিপক্ষে যিখিনি কথা কৈছে, কথা কোৱাৰ অধিকাৰ চবৰে আছে, তাত ক'ব লগা আমাৰ 1% নাই। কিন্তু
তেখেতসকলে অলৰেডি 1 বছৰ আগৰ পৰা দলীয় কোনো ধৰণৰ কাম কাজত লিপ্ত নাই। গতিকে যিজন ব্যক্তি কোনো কমিটিত নাই, যিজন ব্যক্তি দলীয় কাম কাজত কোনো ধৰণৰ জড়িত নাই, তেখেতসকলে দল ত্যাগ কৰা নকৰা কোনো প্ৰশ্নই আহি নপৰে। আৰু তেখেতসকলে দল বাদ দিয়া আমাৰ দলৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নহয়, এইখিনি কথা স্পষ্টভাৱে মই জনাই দিছোঁ। এই কথাৰ জৰিয়তে BTC আমাৰ মাইনৰিটিসকলক বিশেষকৈ অনুৰোধ জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখক। আৰু গুৱাহাটী হাইকোৰ্টৰ উচ্চতম ন্যায়ালয়ত যিখিনি প্ৰশাসনিক বিষয়া আছে, চিফ জাষ্টিছৰ পৰা আৰম্ভ কৰি ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি বিষয়া ইয়াত জড়িত হৈ আছে, লগতে BTC প্ৰশাসনৰ উপায়ুক্ত মহোদয়সকলো যিহেতু ইয়াত জড়িত হৈ আছে, প্ৰত্যেকটো প্ৰশাসনৰ লগত বিশ্বাস ৰাখক, তেখেতসকলৰ ওপৰত আস্থা ৰাখক। মোৰ বিশ্বাস আৰু মই যিখিনি ইণ্টাৰনেল হিচাপে জানো, অকল দল কৰিছোঁ সেই কথা বুলি নহয়, মই যিখিনি ইণ্টাৰনেল হিচাপে জানো, মই ডাঠি ক'ব পাৰোঁ 226টা ফেমিলি আইনগতভাৱে হাইকোৰ্টে কি ৰায় দিছে, BTC প্ৰশাসনে কি কৰে, আগৰ চৰকাৰে কি কৰিছে, তাৰ বাহিৰে কোনো এজন মানুহৰ ক্ষয়ক্ষতি নহয় বুলি স্পষ্টভাৱে মই জনাইছোঁ। এই যিসকল লোক আছে তেওঁলোক বা দলৰ ষড়যন্ত্ৰ কৰি লৈছে নেকি? যিসকল আপোনাৰ দলৰ মানুহ এতিয়া আপোনালোকৰ দলৰে আচলতে আচলতে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লগা আমাৰ দলীয় যিটো অনুশাসনমূলক ব্যৱস্থা আছে, দলৰ যিহেতু এজন সভাপতি আছে, সভাপতিৰ লগতে PMB বডি এটা আছে, গতিকে পলিচি মেকিং বডি আৰু আমাৰ চিফ ডাঙৰীয়া যিহেতু তেখেতেই দলৰ সভাপতি, তেখেতসকলৰ ওপৰত কি ব্যৱস্থা লয় সেইটো হৈছে দলৰ এখতিয়াৰৰ কথা। গতিকে তেখেতসকলে, মই ভাবোঁ, মোৰ বিশ্বাস যে তেখেতসকলে কোনোবা ৰাজনৈতিক দলৰ পাকচক্ৰত পৰি BTC অঞ্চলৰ মানুহখিনিক এটা বিপথে পৰিচালিত কৰাৰ কাৰণে উঠি পৰি লাগিছে।